Hello everyone, আপোনালোক সকলোকে মোৰ YouTube চেনেল নিৰ্মালিজ গ্যালাৰী এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুতে মোক সুধি আছে আপুনি কিয় মানে বহুত দিনৰ মূৰে ভ্লগবোৰ দি আছে। আসলতে উপায় নাই, মোৰ একেবাৰে একেদিন বিজি হৈ আছিলো কাৰণ যেহেতু মোৰ থিয়েটাৰ গুৱাহাটীত হৈ আছিল আৰু ৰামপুৰত আমাৰ লাষ্ট আমি যোৱাকালি ৰামপুৰত শেষ কৰিলো আৰু ৰামপুৰৰ পেণ্ডেলটো আমি গুৱাহাটীৰ পৰা অহা যোৱা কৰিছো। গতিকে মোৰ একেবাৰে টাইম মিলা নাই ভ্লগ বনাবলৈ। আৰু ৰামপুৰৰ মোৰ এজন সাবস্ক্ৰাইবাৰ মই কালি লগ পাইছিলো নাটকৰ মাজতে। তেখেতে মোক কৈছিল যে আপুনি কিয় ৰামপুৰত ভ্লগ দিয়া নাই। আসলতে ৰামপুৰত মোৰ থকাই হোৱা নাই। আমি গুৱাহাটীৰ পৰা গৈছো 5টা মান বজাত ওলাই গৈছো, গৈ পাও তাত 7টা মান বজাত। তাৰপিছত আমি আকৌ শ্ব'য়ে কৰিবলগীয়া হৈছে। গতিকে মোৰ ৰামপুৰত এনেকৈ ভ্লগ বনোৱা নহল। নেক্সট টাইম মই ৰামপুৰ গলে নিশ্চয় ভ্লগ বনাম। আজিৰ পৰা আমাৰ আছে গোবৰ্ধনত। এতিয়া বাজিছে দুপৰীয়া 1টা আৰু আমি অলপ পাছত 3টা মান বজাত ওলাই যাম। গোবৰ্ধনত আমি থাকি লম। আৰু এতিয়া মই ভাবিছো আজি মই এটা বইল মাছৰ ৰেচিপি বনাম। ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। যেহেতু মানুহ বেছি নাই, আমি 3জনে, গতিকে এয়া কচ মাছ ধুই লোৱা হ'ল। কচ মাছ আছে ইয়াতে 5-6 পিচ মান আছে। লগতে বিলাহী লাগিব, পিঁয়াজ, আদা নহৰু খুন্দি থোৱাই আছে। ফালে ফুলকবি তিয়াই থৈছো। একেবাৰে সিম্পল। ইয়াতে মই অলপ পানী দি লৈছো, পানী ঢালি লৈছো। প্ৰথমে পানী আপুনি যিমান দিয়ে, বৰ বেছিও দিব নালাগে, বেছি পানী দিলে অলপ টেষ্টটো বেয়া হয়। পানীখিনি উতলিছে। এতিয়া মই প্ৰথমে দিম পিঁয়াজ। একেবাৰে সিম্পল ৰেচিপিটো, মছলা মই ব্যৱহাৰ নকৰোৱে। পিঁয়াজ দিলো। এতিয়া মই দিম খুন্দি থোৱা আদা নহৰুখিনি। এতিয়া মই ইয়াত দিম বিলাহী। গোটেই মিক্সচাৰটো অকণমান মই হেতাৰে লৰাই দিম। এইখিনি ফুলকবি তিয়াই থৈছিলো। ফুলকবিখিনি এতিয়া মই আদা নহৰু বিলাহীৰ লগত একেলগে দি দিম। আদা নহৰু এয়া এতিয়া দি দিছো ফুলকবি। একেবাৰে বইল আৰু তাতে ঠাণ্ডা দিন, অলপ জ্বলা খাব মন গৈছে। গতিকে লগতে মই এতিয়া দি দিম কেঁচা জলকীয়া। কেঁচা জলকীয়া দিলো। এতিয়া এইখিনি অলপ দেৰি থাকক, অকণমান উতলক। ইয়াত অকণমান পৰিমাণ অনুযায়ী আপোনাক যিমান খায়, মই বৰ নিমখ নাখাওঁ কিন্তু মই অলপমান নিমখ দিম। অকণমান নিমখ অকণমান দিলো। আৰু মই এতিয়া দিম অকণমান জালুকৰ গুড়ি। আৰু খুব চৰ্দি হৈ আছে আমাৰ দুজনৰে, খুব চৰ্দি হৈ আছে। গতিকে মই অকণমান জলকীয়াটো মই বেছি জালুকৰ গুড়িটো মই অলপ বেছিকৈ দিছো যাতে জ্বলা হয়। এইখিনি আৰু মই একো মছলা ব্যৱহাৰ নকৰো, নিমখ আৰু জালুকৰ গুড়ি। একেবাৰে সিম্পল ৰেচিপিটো। এতিয়া মই একেলগে এইখিনি হেতাৰে অলপ লৰাই দিম। এতিয়া যিহেতু চব্জিখিনি অলপ উতলিছে, মই মাছ কেইপিচ দি দিম। কচ মাছ খাই মই খুব ভাল পাওঁ। এপিচ দুপিচ, মানুহ বেছি নাই গতিকে মাছ বেছি দিয়া নাই। এয়া 6 পিচ। কচ মাছত এনেও খুব ধুনীয়া তেল থাকে। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি অলপ দেৰি মাছখিনি ঢাকি থম অলপ সময়। এয়া উতলিছে। এতিয়া মই ধনিয়া অলপ ছটিয়াই দিম, ধনিয়া পাত।
মোৰ ফেভৰেট ধনিয়া পাত অলপ ছটিয়াই মিক্স কৰি দিম আপোনালোকে ধনিয়া পাত নিদিবও পাৰে যাৰ যেনেকৈ ইচ্ছা ধনিয়া পাত নিদিলেও এইটো মানে ৰেচিপিটো খাবলৈ টেষ্টিয়ে হয় মাছৰ ৰেচিপিটো মোৰ হৈছেই প্ৰায় সিজিছেই মই এতিয়া গেছটো অফ কৰি দিম একেবাৰে মছলা নিদিয়াকৈ অকল নিমখ আৰু জালুকৰ গুড়িৰে বনাইছোঁ খাই কেনেকুৱা পাওঁ আপোনালোকক জনাম আৰু আপোনালোকে যদি ভাল পায় আপোনালোকে প্লিজ বনাই খাব আৰু মোক জনাব আপোনালোকে কেনেকুৱা পায় ফাইনেল লুক এতিয়া মই খাই চাওঁ খাই বিৰাট মই নিজেই খাই বিৰাট ভাল পাইছোঁ খুব টেষ্টি বইল একেবাৰে ইজি ৰেচিপি নাম গতিকে আপোনালোকেও এই ৰেচিপিটো যদি ভাল পায় ট্ৰাই কৰি চাব পাৰে আৰু যদি ভাল পায় আপোনালোকে মোক জনাব ৰেচিপিটো খাই কেনেকুৱা পালে সো আমি ওলালো এতিয়া আজিৰ পৰা আমাৰ গোবৰ্ধনত আছে থিয়েটাৰ ছয়গাঁও পাৰ হৈ গোবৰ্ধন পায় আৰু তাত আমি থাকি ল'ম এইকেইদিন অহা যোৱা কৰি আছিলোঁ ৰামপুৰলৈ আৰু গোবৰ্ধনত আমাক আইবিত দিছে থাকিবলৈ তাত থাকি ল'ম তাৰ পাছত আৰু এটা পেণ্ডেল আছে কাছমাৰী তাৰ পিছত আমি আকৌ গুৱাহাটীলৈ আহি আছোঁ মঠঘৰীয়াত 9-10-11 সো আমি আহি পালোহি গোবৰ্ধন ইয়াতে এই আইবিটোত দিছে আমাক থাকিবলৈ আজিৰ পৰা ইয়াত থাকিম ভাল লাগিছে বাৰু আজিৰ পৰা আমি ইয়াত থাকিম কিন্তু অকল দুদিনৰ কাৰণেহে দুদিনৰ কাৰণে থাকিম তাৰপিছত আকৌ বেলেগ ঠাইলৈ